নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ মই কৰা কেইযোৰমান স্কিন পেইণ্টিঙৰ কাপোৰ। তেতিয়াহ'লে পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি দেখাম বুলি ভবা কাপোৰ কেইযোৰ এয়া। বৰ্তমান মোৰ ওচৰত তিনিযোৰ আছে কাপোৰ আৰু এখন ছিংগল মেখেলা আছে। তেতিয়াহ'লে আহক চাওঁ। আৰু প্ৰথম হৈছে এইখন হ'ল ছিংগল মেখেলা। ছিংগল মেখেলাখনত মই এনেকৈ তলফালে ফুল কৰি দিছোঁ। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু নেক্সট এইযোৰ পিংক কালাৰ। এইটো হৈছে ব্লাউজ পিচটোত মই এনেকৈ ফুল 5পা কৰি দিছোঁ। এইটো চিলাওঁতে ইয়াত এনেকৈ মই ফুল 5পা কৰি দিছোঁ। এইটো ইচ্ছা কৰিলে কোনোবাই হাতত এনেকুৱা বা পিঠি চাইডেও দিব পাৰিব। আৰু ইয়াৰ এইখন হৈছে মেখেলাখন। মোৰ এই কাপোৰযোৰ খুব ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ জনাব। এইখন হৈছে ইয়াৰ মেখেলাখন। আৰু এইখন হৈছে চাদৰখন। ফুলকেইটা ওচৰৰ পৰা দেখাইছোঁ। এইখন মই এনেকৈ গাত লৈ দিছোঁ। কাপোৰযোৰ মোৰ খুব ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু নেক্সট হৈছে এইযোৰ ইয়াৰ এইখন চাদৰখন হয়। ধৰিব পাৰিছেনে? এইখন চাদৰখন। এইযোৰ মোৰ খুব বেছি ভাল লাগিছে। হোৱাইট ফুল আছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ফুলটো ওচৰৰ পৰা দেখা দিছোঁ। মই জাপি পোৱাৰ পিছত আৰু ইয়াৰ মেখেলাখন হৈছে এইখন। এনেকৈ চিম্পলকৈ দিছোঁ। আৰু ইয়াৰ এইটো ব্লাউজ পিচটো মই চিম্পলকৈ থৈছোঁ। ইয়াত ফুল কৰি দিয়া নাই। বাকী লাষ্ট আৰু এযোৰ আছে। এইটো ইয়াৰ ব্লাউজ পিচটো হয়। ব্লাউজ পিচটোত মই এটা ফুল কৰি দিছোঁ। এইটো পিঠি চাইডে দিব পাৰিব, বেছিকৈ কৰা নাই ইয়াত। এইটো চিম্পলকৈ থৈছোঁ, এটা ফুল দি দিছোঁ। ইয়াৰ এইখন চাদৰখন। ফুলৰ ডিজাইনটো মই ওচৰৰ পৰা দেখাইছোঁ। এইটো আৰু ইয়াৰ এইখন চাদৰখন হয়। আৰু এইখন হ'ল মেখেলাখন।
কাপোৰকেইযোৰ সিমানেই আছিল। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি নজনোৱাকৈ নাথাকিব। আৰু আজিকালি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।